স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এইবাৰ 2020 চনত SSLC পৰীক্ষাত আহিব লগা এটা কাৰেক্ট এনচাৰ মই আগবঢ়াই লৈছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাক বন্ধু বান্ধৱীয়ে মোৰ চেনেলটোত নতুন আহিছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া মই এই কাৰেক্ট এনচাৰটো সমাধান কৰিবৰ বাবে আগবাঢ়িম। যদিহে দিয়া থাকে when দিয়া থাকিলে তেনেহ'লে এটা নিৰ্দিষ্ট নিয়ম আছে এই কাৰেক্ট এনচাৰটো কৰিবলৈ হ'লে। কুৱেশ্যনটো হৈছে when I entered the room he read a newspaper। এইটো কৰিবলৈ হ'লে অতি এটা শ্বৰ্টকাট নিয়ম আছে ইয়াৰ। এই নিয়মটো যদি প্ৰয়োগ কৰোঁ আমি নিশ্চয়কৈ অতি শীঘ্ৰেই আমি কৰিব পাৰিম। চাওক বন্ধু বান্ধৱীসকল, যদিহে when থাকে তেতিয়াহ'লে এটা টেন্স আমি কৰিব লাগিব past indefinite tense আৰু এটা টেন্স কৰিব লাগিব আমি past continuous tense। চ' বন্ধুসকল, প্ৰথমতে চাই লওক এই বাক্যটোত কোনটো টেন্স অলৰেডি কৰি দিয়া আছে। টেন্সটো দিয়া আছে when I entered, subject plus verb past form plus object। যিহেতু আমাৰ past indefinite টেন্সটো কৰি দিয়াই আছে তেতিয়াহ'লে ইয়াতে আমি কৰিব লগা একো কাম নাই। আমি ব্ৰেকেট বন্ধনীৰ বাক্যখিনি আমি শুদ্ধকৈ কৰিব লাগিব। হি ৰিড এ নিউজ পেপাৰ। যিহেতু মই আগতে কৈছোঁ when থাকিলে এটা টেন্স past indefinite আৰু আনটো টেন্স past continuousত হয়। সেই মৰ্মে আমি past continuousত এই বাক্যখিনি নিব লাগিব। চাওক বন্ধুসকল, past indefinite হৈছে subject plus verb past form plus object। এইটো হৈছে past indefinite বা simple past tenseৰ গঠন প্ৰণালী আৰু past continuousৰ গঠন প্ৰণালীটো হৈছে subject plus be verbৰ হৈছে was বা were, প্ৰয়োজন সাপেক্ষে was were প্লাছ verb plus ing plus object। এইটো হৈছে past continuous tenseৰ ফৰ্মুলা। গতিকে বন্ধুসকল, আমি এই বাক্যটো past continuous tenseলৈ নিব লাগিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে গোটেই কথাখিনি আপোনালোকে ভালদৰে বুজি পাব। এতিয়া আমি এই বাক্যটো নিবলৈ হ'লে প্ৰথমটো আছে দিয়া when I entered the room। এইখিনিত একো কৰিব লগা নাই। তাৰপিছৰখিনি দিয়া আছে হি। এতিয়া চাওক হি আমাৰ ছাবজেক্ট আহিল, তাৰপিছত প্ৰয়োজন সাপেক্ষে was বা were, যিহেতু হিৰ লগত was বহে ছিংগুলাৰ না, সেইকাৰণে আমি was বহাই ল'ম। হি was, ভাৰ্ব হৈছে আপোনাৰ ৰিড, এই ভাৰ্বটোৰ লগত আমি ing যোগ কৰিম, ৰিডিং এ নিউজ পেপাৰ। চাওক বন্ধুসকল, এই ধৰণে আমি এনেকুৱা ধৰণৰ কাৰেক্ট টেন্স আমি সমাধান কৰিব পাৰি। আৰু পিছলৈ আমি বিভিন্ন বেলেগ বেলেগ নিয়মৰ কাৰেক্ট টেন্স আগবঢ়াম। গতিকে মোৰ ভিডিঅ'টো চাই থাকক আৰু যিবিলাক ফ্ৰেণ্ডছে নতুনকৈ আহিছে তেওঁলোকক ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ', যাতে আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে পৰৱৰ্তী ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়।